Hello everyone, welcome back to my channel. আজি নতুন এটা ভিডিও আপোনালোকলৈ লৈ আহিছো আৰু এই ভিডিওটোত আপোনালোকক ইনকিউবেটৰ ব্যৱহাৰ হোৱা যিটো থাৰ্মোস্টেট কন্ট্ৰোলাৰ হয় তাৰ সেটিংৰ বিষয়ে জনাম। লগতে এয়া দেখিছে কিছুমান অনলাইনৰ বস্তু। এয়া মই ইনকিউবেটৰ বনাবলৈ অৰ্ডাৰ কৰিছো। কি আছে সকলো দেখুৱাম। লগতে এটা কন্ট্ৰোলাৰৰ প্ৰটেকচনৰ কাৰণে এটা কেছ আহিছে। এই কেছটো আপোনালোকক সেটআপ কৰি দেখুৱাম। এই ভিডিওটো শেষলৈকে চাই থাকিব আৰু এতিয়া ভিডিওটো চাওঁ আহক। এয়া 12 ভোল্টৰ ফেন হয়। ইনকিউবেটৰত এয়াৰ সাৰ্কুলেশনৰ কাৰণে ব্যৱহাৰ কৰা হয়। লগতে কন্ট্ৰোলাৰ আৰু লগত এটা কেছ আহিছে যেটো কন্ট্ৰোলাৰটো প্ৰটেকচনৰ কাৰণে ব্যৱহাৰ কৰা হয়। এয়া কম্বো হিচাপে পোৱা যায় আৰু কন্ট্ৰোলাৰটো হৈছে ইনকিউবেটৰৰ মেইন পাৰ্ট। এই কন্ট্ৰোলাৰ নোহোৱাকৈ একো কৰিব নোৱাৰি। লগতে এয়া এডাপ্টাৰ আৰু যেটো কন্ট্ৰোলাৰক এডাপ্টাৰ পাৱাৰ সাপ্লাই কৰে এই এডাপ্টাৰটো প্ৰয়োজন হয়। কন্ট্ৰোলাৰ সেটিং কৰিবলৈ হলে কন্ট্ৰোলাৰটো যেহেতু অন হ'ব লাগিব, সেইবাবে আমি কন্ট্ৰোলাৰ পাৱাৰ সাপ্লাই কৰিবৰ কাৰণে এডাপ্টাৰ ব্যৱহাৰ কৰিছো। এটো এডাপ্টাৰটো 12 ভোল্টৰ হয়। এডাপ্টাৰটো কানেকশ্যন কৰাৰ আগত মই এডাপ্টাৰৰ এই পিনটো কাটি লওঁ। ইয়াৰ কানেকশ্যনৰ বাবে এক্সট্ৰা প্লাগো পায়। এয়া মই ব্যৱহাৰ কৰা নাই। মই এনেকৈ ব্যৱহাৰ কৰোঁ আৰু এনেকৈ প্লাস মাইনাস তাৰডাল উলিয়াই ল'ব। কন্ট্ৰোলাৰ লগত এডাল ওয়্যাৰ দেখিছে, এডাল টেম্পাৰেচাৰ জোখা ওয়্যাৰ হয় আৰু এই ওয়্যাৰডাল লগোৱাৰ পিছতহে কন্ট্ৰোলাৰ অন হয়। কন্ট্ৰোলাৰ বাকি ওয়্যাৰৰ কানেকশ্যনবোৰ মই এই ভিডিওটো দেখুৱা নাই। ইয়াৰ আগৰ ভিডিওটো দেখুৱা হৈছে। যেহেতু এই ভিডিওটো মই অকল কন্ট্ৰোলাৰ সেটিংৰ বিষয়ে জনাম, সেইবাবে মই অকল ইয়াত এডাপ্টাৰ কানেকশ্যনটো কৰি কন্ট্ৰোলাৰটো অন কৰিম। এডাপ্টাৰৰ পৰা ওলোৱা এই ৰঙা তাঁৰডাল হৈছে পজিটিভ আৰু কলা তাঁৰডাল হৈছে নিগেটিভ। আপোনালোকে কন্ট্ৰোলাৰটো চালে মন কৰিব, তাত য'ত ওয়্যাৰ লগোৱা পিন আছে তাত ওপৰত লিখা আছে, কাষৰ পিনে 12 ভোল্ট প্লাস আৰু GND লিখা আছে। আপোনালোকে ৰঙা তাঁৰডাল 12 ভোল্ট লিখা পিনটোত লগাই দিব আৰু GND পিনটোত আপোনালোকে কলা তাঁৰ নিগেটিভডাল লগাই দিব। কন্ট্ৰোলাৰ সকলো কানেকশ্যন যেতিয়া শেষ হ'ব, আপোনালোকে কাৰেণ্টটো দি চাব। কন্ট্ৰোলাৰৰ ডিসপ্লেখন এনেকৈ দেখা পাব। এতিয়া আহো কন্ট্ৰোলাৰৰ সেটিংৰ বিষয়ে। আৰু এই কন্ট্ৰোলাৰটোৰ নাম হৈছে W-1209 আৰু এই কন্ট্ৰোলাৰটো সেটিং কৰিবলৈ অতি সহজ। ইয়াৰ সেটিং কৰিবলৈ তিনিটা বুটাম দিছে। প্ৰথমটো হৈছে সেট, যোনটো ওকে বুলি ক'ব পাৰি, আৰু সেকেন্ডটো আৰু থাৰ্ডটো হৈছে প্লাস মাইনাস, যোনটো আপ ডাউন কৰিব পাৰি। কন্ট্ৰোলাৰৰ সেট অপশনটো যেতিয়া 1 সেকেন্ড মান হোল্ড কৰা হয় তেতিয়া দেখিব কন্ট্ৰোলাৰৰ ডিসপ্লেখন ব্লিংকিং হৈ থকা। আৰু ব্লিংকিং হৈ থকাৰ পিছত আপোনালোকে কোনটো প্লাস কোনটো মাইনাস চেক কৰিব পাৰে। এই কন্ট্ৰোলাৰটো যেহেতু আমি ইনকিউবেটৰত ব্যৱহাৰ কৰিম, সেইবাবে ইনকিউবেটৰ ব্যৱহাৰ কৰিবৰ কাৰণে এটা হিটৰ প্ৰয়োজন হয় আৰু সেই হিটৰ কাৰণে কন্ট্ৰোলাৰ প্ৰথমতে সেটিং কৰিব লগা হয়। আৰু এই সেটিং কৰিবৰ কাৰণে আপোনালোকে যেটো প্ৰথমত সেট অপশনটো টেপাৰ পিছত ব্লিংকিং হৈছিল, তাতে আপোনালোকে গৈ কেনে 37.7 কৰি সেট কৰিব। এটো হিটৰ টেম্পাৰেচাৰ হয় আৰু মই 37.7 ৰাখিছো আজিলৈকে। তেনেকৈ একো প্ৰব্লেম দিয়া নাই। আপোনালোকে 37.7 কৰি
প্ৰথম যোনটো সেট অপচনটো সেই সেট অপচনটো টেপি দিব 37.7 সেট কৰাৰ পিছত কন্ট্ৰোলাৰৰ মেইন সেটিং আহিব আৰু মেইন সেটিং যাবলৈ হলে কন্ট্ৰোলাৰৰ সেট অপচনটো অলপ দেৰি হোল্ড কৰি থব যেতিয়ালৈকে P0 শো নকৰে স্ক্ৰিনত তেতিয়ালৈকে হোল্ড কৰিব আৰু হোল্ড কৰাৰ পিছত P0 আহিব P0 ত আপোনাৰ চেক কৰিব P1 P2 P3 P4 P5 আৰু P6 এই ছটা অপচন আহিব আৰু এই ছটা অপচন আপোনাৰ সেটিং কৰিব লাগিব P0 হৈছে হিটিং কুলিংৰ অপচন হয় যেতিয়া কন্ট্ৰোলাৰৰ ডিসপ্লেত যেতিয়া P0 অপচনটো আহিব তাৰ পিছত আপোনালোকে আকৌ এবাৰ লাহেকৈ সেট অপচনটো টিপিব সেট অপচনটো টেপাৰ পিছত আপোনালোকে স্ক্ৰিনত দেখিব H আৰু আপ ডাউন কৰিলে দেখিব C H ওলাই H টো হৈছে হিটিং আৰু C টো হৈছে কুলিং যেটো আমি ইনকিউবেটৰ ব্যৱহাৰ কৰিম সেইভাবে হিটৰ প্ৰয়োজন হ'ব সেইভাবে H কৰি কেনে আপোনালোকে সেট অপচনটো টিপি দিব P0 কমপ্লিট হোৱাৰ পিছত আকৌ এবাৰ আপ কৰি দিব আৰু আপ কৰাৰ পিছত P1 আহিব P1 অহাৰ পিছত আকৌ আপুনি লাহেকৈ সেট অপচনটো টেপি দিব ডিসপ্লেত এনেকৈ শো হ'ব আৰু P1 হৈছে ডিফাৰেন্স আমি ইনকিউবেটৰ হিটিংৰ কাৰণে যেহেতু বাল্ব ইউজ কৰোঁ সেই বাল্বটো ইনকিউবেটৰ জ্বলি থকা অৱস্থাত যেতিয়া 37.7 টাচ হয়গে তেতিয়া বাল্বটো অটোমেটিক অফ হয় আৰু হিটটো কিমান কমি গলে পুনৰ বাল্বটো জ্বলিব তাৰ ডিফাৰেন্সটো ইয়াত সেট কৰা হয় হেয়ে 0.2 দি কেনে আপোনালোকে সেট অপচনটো টেপি দিব আৰু 0.2 যেতিয়া সেট কৰিব তেতিয়া দেখিব 37.5 যেতিয়া হ'ব বাল্বটো পুনৰ জ্বলিব নেক্সট হৈছে P2 আৰু P2 সেট কৰাৰ পিছত এনেকৈ শো কৰিব P2 হৈছে আপাৰ লিমিট ইয়াৰ আপাৰ লিমিট কিমান হ'ব হেয়া সেট কৰা হয় আৰু ইয়াৰ লিমিটটো কিমান আছে আপোনালোকে প্লাস কৰি চাব ইয়াত 110 লিখাইছে 110 কৰি আপোনালোকে সেট কৰি দিব পাৰে আৰু নেক্সট আহিছে P3 আৰু P3 সেট কৰাৰ পিছত এনেকৈ শো কৰিব আৰু P3 হৈছে লোৱাৰ লিমিট ইয়াৰ লোৱাৰ লিমিট কিমান হ'ব হেয়া সেট কৰা হয় ইয়াত পাৰিলে আপোনালোকে 0 কৰি থব 0 কৰি সেট কৰি দিব নেক্সট আহিছে P4 সেট কৰাৰ পিছত এনেকৈ দেখাব আৰু P4 হৈছে টেম্পাৰেচাৰ কাৰেকচন যেতিয়া টেম্পাৰেচাৰ আপ ডাউন হয় তেতিয়া ইয়াৰ কাৰেকচন কৰা হয় যেনেকৈ যদি 37.8 ত বাল্বটো অফ হয় তেতিয়া -1 দি ইয়াক কাৰেকচন কৰিব পাৰি এনেকৈ ইয়াক কাৰেকচন কৰা হয় বৰ্তমান ইয়াক 00 কৰি ৰখা হ'ব কাৰণ আমাৰ যেহেতু ইনকিউবেটৰ ফিটিং কৰা নাই সেইভাবে ইয়াক এনেকৈ 0.0 দি ৰখা হ'ব নেক্সট হৈছে P5 হৈছে স্টাৰ্টিং টাইম আমি যেতিয়া ইনকিউবেটৰটো অন কৰিম তেতিয়া কিমান সময় পিছত এই ফাংচনবোৰ ৰানিং হ'ব তাৰ সময়টো দিব লাগে আৰু হেয়া আমি 0 পৰা 0 দিম যাতে ইনকিউবেটৰটো অন কৰাৰ লগে লগে সকলো ফাংচন ৰানিং হয় 0 দি আপুনি সেট কৰি দিব নেক্সট হৈছে P6 আৰু P6 হৈছে হাই টেম্পাৰেচাৰ এলাৰ্ম আৰু P6 যেতিয়া আমি সেট কৰিম তেতিয়া অন অফ দেখুৱাব অন ইয়াক আমি অন কৰি কেনে সেট কৰিম আৰু সেট কৰাৰ পিছত এটা টেম্পাৰেচাৰ ডিগ্ৰী দেখুৱাব ইয়াৰ টেম্পাৰেচাৰ ডিগ্ৰীটো 110 মেক্সিমাম দেখুৱাইছে আৰু ইয়াক আমি মাইনাস কৰি মেলি 39 লৈকে লৈ আনিম আমি যেহেতু ইনকিউবেটৰ 37.7 লৈকে ৰাখিছো এটো নৰমাল হয় আৰু যেতিয়া ই অভাৰ হিটিং হৈ কিনে 39 লৈকে পাবগে তেতিয়া অটোমেটিক ইনকিউবেটৰটো এলাৰ্ম দিব আৰু নিজে অফ হৈ যাব এই কাৰণে ইয়াক সেট কৰা হয় গোটেই ছটা ফাংচনৰ সেটিং সেট কৰাৰ পিছত আকৌ এবাৰ দেখুৱাই দিছো ফাৰ্স্ট অফ অল সেট অপচনটো প্ৰেছ কৰিলে এনেকৈ ব্লিংকিং হ'ব তা 37.7 কৰি সেট কৰিব নেক্সট আকৌ সেট অপচনটো লং প্ৰেছ কৰিব যেতিয়ালৈকে P অপচনটো নাহে তেতিয়ালৈকে প্ৰেছ কৰি থাকিব আৰু ফাৰ্স্টত P0 আহিব P0 সেট কৰি কেনে H লিখি সেট কৰি দিব আকৌ নেক্সট আহিব P1 P1 ত 0.2 P2 আহিব 110 P3 আহিব 0
P40 P50 আৰু P6 টো অন কৰি 39 কৰি ল'ব এয়া আছিল সেটিংবোৰ কন্ট্ৰোলাৰ প্ৰটেকচনৰ কাৰণে এটা কেছ আহিছিল আৰু কেছটো এয়া দেখিছে পাৰ্টবোৰ আৰু এই পাৰ্টবোৰ গোটেই এটা লেয়াৰ আছে এই লেয়াৰবোৰ আপোনালোকে পানী তিয়াই কেনে এনেকৈ পানী তিয়াই ল'লে এৰাবোৰ সুবিধা হয় আৰু এই কেছটো কেনেকৈ লগোৱা হৈছে সকলো ভিডিওটো একেলগে চালে গম পাব এই লিষ্টখন দেখিছে এখন কন্ট্ৰোলাৰ সেটিংৰ লিষ্ট হয় যেটো 6টা পইণ্ট আছিল হেকেটাৰ ইয়াত লিখা আছে আপোনালোকৰ সুবিধাৰ বাবে মই এনেকৈ লিষ্টখন বনাই কেনে ইয়াত দি দিছো আৰু ভালকৈ চাই ল'ব যাতে আপোনালোকৰ সুবিধা হয় এয়াৰ দেখিছে এয়া লাষ্ট সেটআপ হয় আৰু ভিডিওটো আজি ইমানতে সামৰিলো আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু ভিডিওটোৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে কমেন্ট কৰি জনাব ইমানতে আজি সামৰিলো ধন্যবাদ